আগত আজি দেখাব বিচাৰিছোঁ ভাস্কৰ্য শিল্পী কেনেকৈ ভাস্কৰ্য শিল্পী এজন মানে কেনেকৈ আপোনাৰ এটা প্ৰতিমূৰ্তি তেখেতে সাজি উলিয়ায়। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ শিৱসাগৰ জিলাৰ বানমুখ অঞ্চলৰ কাঠপাৰ গাঁও এজন উদীয়মান শিল্পী। তেখেতে বৰ ধুনীয়াকৈ এজনী নাচনী আৰু ঢুলীয়া সাজি উলিয়াইছে আৰু আগতেও তেখেতে বহুত সাজি এনেকৈ উলিয়াইছে আমি দেখিব পাইছোঁ। কিন্তু আজি আপোনালোকক তেওঁ য'ৰ পৰা বস্তুটো বনাই থাকে তেওঁ তৈয়াৰ কৰি থাকে সেইডোখৰ জেগাৰ পৰা মই আজি আপোনালোকক পোনপটীয়াভাৱে দেখাব বিচাৰিছোঁ। এতিয়া মই প্ৰথমে কেমেৰামেন জাবেদক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। তেখেতে দেখাব। এয়া উদীয়মান শিল্পী দেৱজিৎ দুৱাৰা। তেখেত আমাৰ গাঁৱৰ বানমুখ কাঠপাৰ গাঁৱৰ এজন উদীয়মান শিল্পী। তেখেতে বহুত ধৰণৰ বনাই যথেষ্ট স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ পৰা মই আজি কিছু কথা জানিব বিচাৰিম। দেৱজিৎ, এই নাচনীজন যে বনাইছে এতিয়া সেইখিনি কি বস্তু তৈয়াৰ কৰিব হ'লে এটা প্ৰতিমূৰ্তি বনাব হ'লে কি বস্তু প্ৰয়োজন হয় অলপ জনাই দিবা নেকি? খেৰৰ প্ৰয়োজন হয় প্ৰথম। খেৰ আৰু খেৰ বিশেষকৈ এই মূৰ্তিটোত খেৰ, মাটি, তাৰপৰা চিমেণ্ট আদি প্ৰয়োজন হৈছে। হয়, লগতে ৰডো আছে। ৰড মানে এইটো বস্তুটো খাৰ কৰি ৰাখিবৰ কাৰণে তলৰ ভিতৰৰ ওচৰত এবাৰ ৰড আছে নেকি? হয়। আৰু এনেই এনেকুৱা এটা প্ৰতিমূৰ্তি বনাওঁতে এনেই কিমান দিন লাগে? এতিয়া এইটো যথেষ্ট কম সময়ত বনোৱা হৈছে। হয়, প্ৰায় 15 দিনমানৰ ভিতৰত বনোৱা হৈছে। 15 দিনমান এনেই লাগে 2-3 মাহ সময় লাগে ভালদৰে তৈয়াৰ কৰিবলৈ হ'লে। এতিয়া এই যে ঢুলীয়া আৰু নাচনীজনী মানে এইটো কোন জেগাত যাব? এই যে বনাই থকা হৈছে যে এইটো এইবাৰ ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা মুকলি বিহুত যাব। বৰ্ডিং ফিল্ডত যে প্ৰতি বছৰে যে মুকলি বিহু পাতে তাত মানে এইটো প্ৰদৰ্শনীমূলক দেখুওৱা হ'ব। হয়। ইয়াৰ এতিয়া এইটো মানে কিমান কমপ্লিট কিমান বাকী আছে আৰু হ'বলৈ কাৰণে? আৰু প্ৰায় 3-4 দিনৰ কাম আছে। 3-4 দিনৰ কাম আছে। ইয়াত মানে ৰং পলে কিবা লগাব আছে, ৰং দিবলগীয়া আছে। আৰু জানিব বিচাৰিম তুমি কাৰ ওচৰত শিকিছিলা তোমাৰ মানে এই বস্তুটো বনোৱা মানে গুৰু? ৰূপম বেজবৰুৱাৰ ওচৰত শিকিছিলোঁ মই। ৰূপম বেজবৰুৱা তেখেত এজন ভাল শিল্পী, মই জানো, তেখেতক লগো পাইছোঁ, দেখা পাইছোঁ। তো আৰু ইয়াৰ বাহিৰে তুমি এনেই কি বৰ্তমান কি কৰি আছা অলপ জনাবা নেকি? এই আৰ্টৰ কামো কৰি আছোঁ। আৰ্টৰ কিবা স্কুল আছে নেকি তোমাৰ? আৰ্টৰ স্কুল আছে। এতিয়া কোন বাৰত কেনেকৈ শিকোৱা হয়? আৰ্টৰ ক্লাছবোৰ সাধাৰণতে দেওবাৰে থাকে। দেওবাৰে শনিবাৰে টিউশ্যন ক্লাছবোৰ থাকে। হয়, বাকী দেওবাৰে স্কুলত থাকে। হয়। তো এইখিনি আপোনালোকে দেখক, কেমেৰামেন জাবেদে গোটেইখিনি দেখাব ভালকৈ। এইটো ইমান ধুনীয়াকৈ এইটো আপোনাৰ এখন চুৰিয়া পিন্ধিছে। এইটো আপোনাৰ এখন গামোচা টঙালী হয়। আৰু আপোনালোকে দেখিছে এজনী নাচনী। এইফালে অলপ দেখাব। এতিয়া পৰা নাচনী মূৰত থকা চুলিখিনি হেৰি কৰি আছে, অংকন কৰি আছে তেওঁ। আৰু লগত তুমি কিমান দিনৰ পৰা কৰি আছা? মই কাম আৰম্ভ হোৱাৰ পৰা লাগি আছোঁ আৰু। হয়, ছাৰৰ লগত। হয়, মই নিজে অলপ শিকিছোঁ। শিকিছা? কিমানখিনি শিকিছা এতিয়া বৰ্তমান বহুখিনি কামেই শিকা হৈছে। আৰু ছাৰৰ লগত কাম কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ঠিক আছে। আৰু মই আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে শিকিব বিচাৰে বা এই আৰ্টৰ মানে শিকিব বিচাৰে বা প্ৰতিমূৰ্তি বনাব বিচাৰে তেতিয়াহ'লে দেৱজিতৰ লগত যোগাযোগ কৰিব পাৰে। আৰু যোগাযোগ কৰিবলৈ হ'লে মই তেখেতৰ ফোন নম্বৰটো দি দিম। আৰু তেখেতে এনেকুৱা ভাল প্ৰতিমূৰ্তি বনাই আমাক আমোদ দিয়ে আৰু আমাৰ বানমুখ অঞ্চললৈ সুনাম কৰি আনক তাৰে কামনা কৰিছোঁ।